তো হে ইউটিউব লাভাৰ্ছ তো কেনে আছা তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ৰেবেল ৱৰ্ল্ডৰ মাজলৈ আজি কেইবাদিনৰ মূৰত আপোনালোকৰ মাজত মই পুনৰ হাজিৰ হৈছো এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি আমাৰ অনুষ্ঠানটিৰ নাম হৈছে লোকেল সুপতি যাকলে কিটা লব অলৰাইট চেনেল ভাগ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter না না আজিৰ আমাৰ এই অনুষ্ঠান ভাগ অলপ ব্যতিক্ৰমী আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠান ভাগ শেষলৈকে উপভোগ কৰিব আজি আমাৰ ৰেবেল ৱৰ্ল্ডত উপস্থিত থাকিব অসমৰ এগৰাকী জনপ্ৰিয় ব্যক্তি যিগৰাকীক নেকি আমি বেলেগকৈ চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই তেনেহ'লে আহকচোন বন্ধুসকল আজি আমাৰ অনুষ্ঠানটিলৈ তেওঁক আমন্ত্ৰণ জনাওঁ আৰে 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 দাদা আপুনি যেনেকৈহে আহিছে বন্ধুক চন্ধুক লৈ একদম বডিগাৰ্ড চডিগাৰ্ড লৈ ইয়াত মাৰপিট কৰিবলৈ আপোনাক মতা নাইতো ইয়াত মানে আপোনাক এটা ধুনীয়াকৈ ইণ্টাৰভিউ এটা ল'বৰ কাৰণে মাতিছোঁ আপুনি কেনেকৈ আহিছে বাৰু যি কি নহওক যেনেকৈ নহওক আজি আমাৰ এই অনুষ্ঠান ভাগত স্বাগতম জনাইছোঁ আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় ব্যক্তি কুকুৰ পিতা গালি মোৰ নাম সুগলি আৰু দাদা বেয়া আছে নাপাব দেই মানে গল্টি ষ্টেম মিষ্টেক এটা হৈ গ'ল আৰু বেয়া আছে নাপাব দেই আৰু চকুৰ আলী ডাঙৰীয়া আপোনাক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটিৰ মাজলৈ পোনপ্ৰথমতে আপুনি আমাৰ দৰ্শক ৰাজ্যক কি বুলি ক'ব প্ৰথমতে মই জনাইছোঁ আপোনালোকে মই আমন্ত্ৰণ আপোনাৰ অনুষ্ঠানত বাৰু হ'ব দিয়ক বাৰু আপোনাক আমন্ত্ৰণ কৰি অনাৰ কাৰণে আপুনি ভাল পাইছে বাৰু যি কি নহওক বৰ্তমান আপোনাক মই দুটামান প্ৰশ্ন সুধিম এতিয়া আপোনাৰ এনে ঘৰত কোন কোন আছে বাৰু আৰু আমাৰ দেউতা নাই মা দেউতা আছে ভাই আচ্ছা আপোনাৰ ঘৰত মানে দেউতা নাই মা দেউতাবিলাক আছে ন ঠিক আছে বুজিছোঁ শাবাছ বেটা আৰু লগতে আমি আৰু এটা কথা জানিব বিচাৰিম মানে আপোনাৰ এনে গাৰ্লফ্ৰেণ্ড আছে নাই বাৰু সেইটো জনাবচোন গাৰ্লফ্ৰেণ্ড আছে নাই আপোনাৰ সেইটো মোৰ ব্যক্তিগত কথা আচ্ছা আপোনাৰ সেইটো ব্যক্তিগত কথা বেয়া নাপাব নে আমি সুধি দিয়াৰ কাৰণে নাই আমাৰ ৰাইজে মানে জানিব বিচাৰেতো এইবিলাক কথা সেইটো কাৰণে সুধি দিলোঁ বেয়া চেয়া নাপাব বাৰু আগবাঢ়ো বেলেগ প্ৰশ্নলৈ বাৰু চকুৰালী ডাঙৰীয়া মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ মানে এই আমাৰ অসমখনত যে মহা মক্কেলৰ ভিতৰত 1 নম্বৰ যে মক্কেলটো সেইটোৰ নামটো আপুনি জানেনে বাৰু নামটো মই পাহৰি গ'লোঁ হ'ব একো নাই আপুনি পাহৰি গৈছে একো নাই এইটো চবেই জানে অৱশ্যে আমাৰ এই অসমৰ চবতকৈ ডাঙৰ মক্কেলটো হৈছে মিষ্টাৰ JCB মানে মিষ্টাৰ JSB বাৰু আপুনি সেইটোৰ নামটো পাহৰি গৈছে যদি কোনো কথা নাই বাৰু এনেও সেইটো বৰ মনত ৰাখিবলগীয়া কথা নহয় একো নাই দিয়ক এতিয়া আমি মানে অকণ পলিটিক্সৰ কথালৈ আহোঁ অকণমান দেই অকণ পলিটিক্সৰ কথা পাতিম এতিয়া আপোনাক বাৰু চকুৰালী ডাঙৰীয়া বৰ্তমান আপুনি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিষয়ে দুআষাৰমান ক'ব নেকি পাৰিলে মানে অকণমান ইংলিছত ক'ব আৰু হি ইজ দ্য নৰেন্দ্ৰ মোদী হি ইজ এ পলিটিক্স no COVID-19 of India he is the non-politics I am the politics 2020 outwell election 24 Goripur Assembly legislative member so I am help me giving the rise to because বাৰু চকুৰালী ডাঙৰীয়া হ'ব আপুনি যিখিনি ক'ব বিচাৰিছে আমি বুজি পাইছোঁ থুলমূলকৈ হ'লেও বুজি পাইছোঁ হ'ব বাৰু দিয়ক ইমানতে হ'ব বাৰু ফুল মানে ফ্লাট I am to help me to because the giving the lockdown so better poor people very poor people where are you এইটো আপুনি একদম ঠিক কথা কৈছে দেই ঠিক কথা কৈছে বেকাৰ ফৰ পিপল কি বুলি কয় এইটো ভেৰি পৰ পিপল হুৱেৰ আৰ ইউ হয়নে একদম ঠিক কথা কৈছে কিন্তু দেই ইউটিউব লাভাৰ্ছ আপোনালোকে এইখিনিতে মন কৰিব দেই মানে এই এখেতে কি ক'লে মই মাথা মুণ্ড একো বুজি নাপালোঁ দেই যদিহে আপোনালোকে কিবা বুজি পাইছে তেতিয়াহ'লে কমেণ্টত জনাব কিন্তু দেই মই মানে মাথা মুণ্ড একো বুজি নাপালোঁ বাৰু কুকুৰালী ডাঙৰীয়া আপোনাৰ ওচৰলৈ মই বৰ্তমান আকৌ উভতি আহিছোঁ অন্য এটা প্ৰশ্নৰ সৈতে আপোনাক মই সুধিব বিচাৰিছোঁ কি বুলি কয় বদৰণী নাজমল ডাঙৰীয়া আপোনালোকে কি ভয় কৰে নেকি বাৰু সেইটো জনাবচোন পাৰিলে এইটো অসমীয়াত ক'ব দেই অসমীয়াত ক'ব হ'ব বদৰণী নাজমল এটা কাপুৰুষ তেওঁ বিৰূপ কাপুৰুষ তেওঁক ভয়ৰ কাৰণে চুকুৰালী ভয়ৰ কাৰণে আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে তেওঁ চুকুৰালীক ভয় খাইছে ইমান যদি সাহস আছে আহক আমি চেলেঞ্জ কৰিছিলোঁ যে বদৰুদ্দিন আহক যুদ্ধ কৰিম
শুকুৰালী ডাঙৰীয়া শান্ত ইমান অধৈৰ্য হ'ব নাপায় ধীৰে সুস্থিৰে আমি কামবিলাক কৰিম ইমান একদম মানে গৰম হ'ব নালাগে গৰম পৰ্যায়লৈ যাব নালাগে বৰ্তমান আমি এবাৰ ষ্টুডিঅ'ত আছোতো অকণমান শান্তি ধীৰে সুস্থিৰে কামবিলাক কৰিম দেই মোৰ পেছাৰ তো দৰ্শকবৃন্দ আপোনালোকে ইতিমধ্যে আমাৰ অতিথি শুকুৰালী ডাঙৰীয়াৰ মুখত ইংলিছ শুনিছে অসমীয়া শুনিছে এইবাৰ শুকুৰালীলৈ আমাৰ অন্য এটা অনুৰোধ আছে তো শুকুৰালী जी आपसे गुजारिश है हमारे जो दर्शक है ना वो आपसे कुछ हिंदी सुनना चाहते हैं आपके मुंह से कुछ सुना दीजिए हिंदी बहुत का अच्छा हुआ लगे हम तो हार गए तो बहुत अच्छा लोग है तो हम लेकिन दूसरी का और बेगौट प्लेस आए तो हम काम करेंगे जो इतना कम में हम जितना लगे तो हम काम करेंगे तो राइस में लिए हम काम करेंगे সুন্দৰ খুবেই সুন্দৰ আপোনালোকে শুনিছে দৰ্শকবৃন্দ শুকুৰালী মুখত হিন্দী শুনিলে এবাৰ আপোনালোকে তো দেখিছে আমাৰ শুকুৰালী মহোদয় একদম বিদগ্ধ পণ্ডিত সকলো ভাষাতে বাৰু শুকুৰালী ডাঙৰীয়া আপুনি বাৰু এইখিনি কিয় কৰে বাৰু ইমান ভুলকৈ যে আপুনি প্ৰত্যেকটো ভাষাতে ভুলকৈ এইবিলাক যে কৰিছে কি কাৰণে কৰিছে আপুনি জনাব নেকি সেইটো মই জানি পেলাই এইবিলাক ভুল কৰিছিলোঁ ভুল কৰি আমি নামটো চৰ্চাত আনিছিলোঁ আচ্ছা শুকুৰালী ডাঙৰীয়া এইটো কথা ন আপুনি কিন্তু বৰ ওপৰমাল আকৌ দেই আপুনি এইবোৰ কৰি অসমৰ ৰাজনীতি পথাৰখন ইতিমধ্যে দখল কৰিছে শুনিবলৈ পাইছোঁ আপুনি বোলে ইউটিউবতো কিবা দখল কাৰ্যসূচী আৰম্ভ কৰিছে সেই বিষয়ত অকণমান আমাৰ ৰাইজক জনাব নেকি বাৰু প্ৰথমত আমাৰ শুকুৰালী প্ৰটেকশ্যন চেনেলৰ জৰিয়তে মই সকলোৱে অসমবাসী ৰাইজক মই স্বাগতম জনাইছোঁ মানুহক আমি কৈছিলোঁ যে মই এটা চিনেমা কৰিম কিন্তু মই একচুৱেলি বনাব পৰা নাই সময় দিব পৰা নাই আচ্ছা আপুনি মানে বৰ্তমান এতিয়া চিধা ইউটিউবত আহি পেলাই আপুনি মানে চিনেমা বনাব হয়নে নহয় বাৰু চিনেমা বনাব ঠিক আছে বনাওক এনে আপোনাৰ চিনেমাখনত মানে কি ভাষাত বনাব আপুনি চিনেমাখন অসমীয়া থাকিব বেংগলী থাকিব ইংৰাজী থাকিব হিন্দী থাকিব বড়ো ভাষা থাকিব লগতে ৰাভা ভাষাও থাকিব বাৰু বুজি পাইছোঁ তাৰমানে আপুনি বৰ ডাঙৰ প্ৰজেক্ট এটা হাতত লৈছে এতিয়া আপোনাৰ এইবিলাকত লাগিবৰ কাৰণে যথেষ্ট সময় লাগিব এতিয়া আপুনি ৰাইজক সময় দিব নে এতিয়া চিনেমা ক্ষেত্ৰখনক সময় দিব সেইটো জনাবচোন অকণমান বাৰু গতিকে ৰাইজৰো কাম কৰিম আমি এইখিনিও আমি সামাজিক কামৰ কাৰণে এইটো চিনেমা সামাজিক হ'ব সমাজ সেৱকৰ কাৰণেই হ'ব বঢ়িয়া তাৰমানে আপুনি একেবাৰে অল ৰাউণ্ডাৰ আৰু মানে ইউটিউবখনো আপুনি গেলাবই আৰু যেনেকৈ নহওক বাই বাই টাটা গুড বাই গয়া বাৰু যি কি নহওক এইটো কথা বাদ দিছোঁ আৰু আপোনাক অন্য এটা প্ৰশ্ন সুধিব বিচাৰোঁ আপোনাৰ যে ফেচবুকত যে ফেক আইডি কিছুমান আছে সেইবোৰৰ বিষয়ে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে সেইটোৰ বিষয়ে অকণমান জনাবচোন বাৰু যে অতি সোনকালে মোৰ নামত যিটো ভুৱা বাতৰি যোৱা ফেচবুক মোৰ নামত চেনেল খুলিয়া হৈছে বহুতবিলাক আমি দিছোঁ গতিকে সেইসকলক মই সাৱধান কৰি দিছোঁ অতি সোনকালে যদি সেইবিলাক বন্ধ নহয় তেনেহ'লে মই আইনৰ ব্যৱস্থা লোৱাৰ কাৰণে মই বাধ্য হ'ম আচ্ছা আপুনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব নহয় জানো বাৰু বৰ ভাল চিন্তা কৰিছে ঠিক আছে বাৰু আজি আমাৰ এই অনুষ্ঠানটো সমাপ্ত হ'বলৈকে প্ৰায় হৈছে আপোনাৰ লগত যথেষ্টখিনি কথাই পাতিলোঁ আপোনাক মই শেষত এটা প্ৰশ্নই সুধিব বিচাৰিম আপোনাৰ মূৰত বাৰু মাল আছেনে না একদম শুদ্ধ উত্তৰ নহ'লে ইউটিউব লাভাৰ্ছ আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগতে আজি আমাৰ এই চুপতি অনুষ্ঠানটো সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই নতুন অনুষ্ঠান ভাগ উপভোগ কৰি ভাল পাব যদিহে আজি আমাৰ ভিডিঅ' চাই আপোনালোকে অকণমান হ'লেও ভাল পালে তেতিয়াহ'লে ভিডিঅ' লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটোত টিপি দিব তো ইউটিউব লাভাৰ্ছ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই